এয়া মই চলে পকৰি ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। ইয়াত মই কাবুলী বুট আৰু এয়া মাটিমাহৰ দাইল দুয়োটা তিয়াই থৈছোঁ 2 ঘণ্টা আগতে। তাৰপিছত এয়া মই মিক্সিত পিচি ল'ম। ভালদৰে ধুই লৈছোঁ আগতে বহুবাৰ, ধুই পেলাই মিক্সিত এনেকৈ পিচি ল'ম। মগু দাইলটো ভালদৰে পেষ্ট কৰি লৈ একদম মিহি হ'ব লাগিব মানে পেষ্টটো। তেনেকৈ ভালদৰে অকণমান পানীও দিব, পানী দি তেনেকৈ ভালদৰে পেষ্ট কৰি ল'ব। এনেকৈ এইখিনি পেষ্ট কৰি উঠি তাৰপিছত এটা বৌলত লৈ ভালদৰে ফেটিব। যিমান পাৰে মানে ভালদৰে ফেটিলে মানে পকোৰাখিনি ভাল হয়। তাৰপিছত মই ইয়াত অকণমান নিমখ দি ল'ম, এচামুচমান দিছোঁ মই, আপোনালোকে আন্দাজমতে দিব। তাৰপিছত এনেকৈ ভালদৰে ফেটিব, কিন্তু একদম ভালদৰে যেতিয়ালৈকে ফ্লাফি হৈ নাযায়। তাৰপিছত ইয়াতে মই কচুৰি মেথি অকণমান দিলোঁ। আকৌ মই ইয়াত এতিয়া জিৰা গুড়ি অকণমান মই আন্দাজমতেই দিছোঁ মানে। তাৰপিছত মই ধনিয়া গুড়ি দিছোঁ অকণমান, আপোনালোকে আধা চামুচমান সেনেকুৱা পৰিমাণৰ দিব। তাৰপিছত ইয়াত কিটচেন কিং মছলা এইখিনিও অকণমান দি দিলোঁ। তাৰপিছত মই ইয়াতে কেৰাহীত বহাই দিলোঁ। তাৰপিছত ইয়াত ওলট পালটকৈ এনেকৈ অকণমান লৰাই ভালদৰে ফুলিব দিব। তাৰপিছত মই এনেদৰে গোটেইখিনি পকৰাই তেনেকুৱাকৈ ডাঙৰ ডাঙৰকৈ মই বনালোঁ। এয়া দেখিছেনে ধুনীয়া ফুলি গৈছে। তেনেকৈ এইখিনি গোটেইখিনি হ'ল। তাৰপিছত এইবাৰ মই চলেখিনি মানে বুটখিনি বুটখিনি কুকাৰত মানে চিটিৰ কাৰণে কুকাৰত দি দিলোঁ। ইয়াত বুটখিনি দি তাৰপিছত মই গোটা গৰম মছলা, মই এনেকৈ চালনীখন মোৰ আছে বাৰু, আপোনালোকে কাপোৰতো দিব পাৰে, পাতল কাপোৰত এনেকৈ গাঁঠি তাত গোটা যিবিলাক গৰম মছলা আছে সেইবিলাক যি আছে আপোনাৰ তাত তেনেকৈ দি পেলাই তাত কুকাৰটোতে দি দিব। তেতিয়া মানে তাৰ ফ্লেভাৰটো আহি যাব মছলাৰ। মোৰ তাত তেজপাত এইবিলাক নাছিলে একচুৱেলি আজি, সেইকাৰণে মই দিব নোৱাৰিলোঁ। তাৰপিছত ইয়াতে এনেকৈ কৰি মাৰি পেলাই, এইটো একচুৱেলি সুবিধাজনক হয়, সেইকাৰণে মই আনিছোঁ। এইটো দি পেলাই কুকাৰত দি পানী দি ইয়াত মা মছলাখিনি দিব পাৰিব। তাৰপিছত মই ইয়াতে আলু দিছোঁ 2টা। এনেকৈ মই আলু দি পানী আৰু শুকান গৰম মছলাৰ তেনেকৈ তাত দি দিলোঁ। তাৰপিছত মই ইয়াতে এইবাৰ অকণমান হালধি দিম, হালধি আৰু অকণমান নিমখ আন্দাজমতে দিব, নিমখটো তেনেকৈ দি পেলাই তাৰপিছত কুকাৰৰ চিটিটো লগাই দিব। মই ইয়াতে মানে বাকী মা মছলাবিলাক সেনেকুৱাকৈ দিয়া নাই। তাৰপিছত এয়া সিজি গ'ল, কুকাৰৰ 4টা হুইচেলৰ পিছত মই কুকাৰটো কৰি দিলোঁ। তাৰপিছত মই কেৰাহী এখন বহাই দিলোঁ, তাত 3 চামুচমান মানে 3 টিস্পুন হ'ব
এনেকুৱাকৈ সৰিয়হৰ তেল দিলোঁ। তাত পাঁচফোৰণ আধা চামুচমান দিলোঁ। ভালদৰে হ'বলৈ দি তাত পিঁয়াজ কুটি পেলাই এটা পিঁয়াজ দিলোঁ। আৰু অকণমান মই ইয়াতে নহৰু মানে পিচি থোৱা নহৰু আছিলে অকণমান সেয়া দিম। এতিয়া দি দিলোঁ। তাৰপিছত মই অকণমান সিজিব দিছোঁ পিঁয়াজ আৰু নহৰুখিনি। মই ইয়াত হালধি ব্যৱহাৰ কৰা নাই, যিহেতু মই আগতে কুকাৰত বুটৰ হেৰিখিনি মানে সিজাওঁতে তাত দিছিলোঁৱে। আপোনালোকে দিলেও দিব পাৰে, কোনো কথা নাই। ইয়াত মই বুটৰ সেইখিনি কুকাৰৰ চিটি মাৰি থোৱা সেইখিনি বহাই দিলোঁ। দি ভালদৰে লাৰি দিব। মোৰ একচুৱেলি মই পিঁয়াজখিনি অকণমান বগা হৈ আছিলে ফাৰ্ষ্টতে, মই যিহেতু হালধি দিয়া নাছিলোঁ। ভালদৰে সিজাৰ পিছত মই মেচাৰ লৈ পেলাই অকণমান মেছ কৰি দিলোঁ। মানে আলুখিনি মানে ভালদৰে তেতিয়া মিক্স হৈ যাব বুটৰ লগত, সেইকাৰণে মই মেচাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে হুইছেল বেছি দি পেলাই মানে ভালদৰে তাত কুকাৰতে সিজাই ল'ব পাৰে। মোৰ একচুৱেলি সিজা নাছিলে, ভাল নালাগে, তাৰ কাৰণে মই এনেকুৱাকৈ মেচাৰেৰে হেৰি কৰি দিছোঁ, মেছ কৰি দিছোঁ। তাৰপিছত মই ইয়াত কিটচেন কিং মছলা অকণমান ব্যৱহাৰ কৰিম। ইয়াত এচামুচ কিটচেন কিং মছলা দিলোঁ। তাৰপিছত মই আকৌ অকণমান ধনিয়া গুড়ি এচামুচ, তাৰপিছত জিৰা গুড়ি এচামুচ। একচুৱেলি মোৰ তাত জলকীয়া গুড়ি নাছিলে, জলকীয়া গুড়ি নিদিলোঁৱে মানে মই, যিহেতু মোৰ ল'ৰা ছোৱালীকেইটা জলকীয়া অলপ খাব হেৰিও পায়। তাৰপিছত মই এয়া কচুৰি মেথি অকণমান তেনেকৈ হেৰি কৰি দিলোঁ। তাৰপিছত মই ইয়াতে তামাৰিন ডেটছৰ এটা চাটনি পায়, মই মানে ঘৰতে কেতিয়াবা বনাওঁ, কিন্তু এতিয়া বনোৱা হোৱা নাই যিহেতু কিনি পেলাই আনিছোঁ, সেইটো ইয়াত ব্যৱহাৰ কৰিছোঁ। মানে তামাৰিনটো দিয়াৰ পিছত ইয়াৰ টেষ্টটো অকণমান মানে ৰিচ হেৰি হয় আৰু, তাৰ কাৰণে মই এইটো ব্যৱহাৰ কৰোঁৱে। তামাৰিনটো যিয়ে নহওক, আপুনি যদি এইটো ব্যৱহাৰ নকৰেও তেলেলীটো দিব পাৰে আপোনালোকে। এয়া হৈ গ'ল মোৰ